Good morning guys. আজি মই ৰাতিপুৱা বিছনাৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিলোঁ। আজি দিনটো ক'ত কি কৰি যাম ভাবিলোঁ আপোনালোকক দেখুৱাই যাম। ষ্টাৰ্ট কৰিলোঁ, ভিডিঅ'টো শেষলৈকে চাব। আৰু ফাইনেলি এতিয়া মই ৰেডি হৈ গ'লোঁ। মই যাম আপোনালোকক দেখাই যাই থাকিম, আপোনালোকে চাই যাব। তেল নাছিলে ফাইনেলি আহি গৈ পালোঁ মই আলহী গাঁৱত জন্ম পোৱাটো এটা ভাগ্যৰে কথা। আৰু পিঁয়াজ মানে হাঁহ আৰু পিঁয়াজ কাটি ৰাখিছে, মোক বনাবৰ কাৰণে থৈ দিছিলে। মই বনাব খাব আজি তো ৰেডি কৰি থৈছিলোঁ। আহি লাগি গ'লোঁ। আৰু এয়া হৈছে তেওঁলোকৰ ধান খেতি, আৰু ধানবিলাক চপাই আনি ৰাখি থৈছে। আৰু কিছুমান মানুহ মাৰিলে বাৰু। আৰু এইফালে এয়া হৈছে তেওঁলোকৰ আলু খেতি, শাক আলু এইবিলাক খেতি। মই ওচৰত গৈ দেখাই আছোঁ আপোনালোকক। এইবিলাক ধান খাই আছে ছাগলীয়ে। এয়া শাক খেতি, আলু এইবিলাক আলুবিলাক ৰুই থৈ দিছে। আৰু এয়া হৈছে চাগে ইয়াৰ ওচৰতে লফা শাক চাগে। মই কিন্তু লফা শাক খাই খুব ভাল পাওঁ, আৰু আলু তুলি ভাল লাগে। আলু যেতিয়া হ'ব তেতিয়া আমি আলু উঠাই খুব ভাল লাগে, মাটিৰ পৰা ওলাই আহিম আলু উঠাব। ভাত খাই ল'লোঁ আৰু এতিয়া খালোঁ তামোল, আৰু এতিয়া মই ঘৰলৈ যাম। একদম আন্ধাৰ হৈ যায়। ফাইনেলি মই ঘৰ আহি পাই গ'লোঁ। আৰু তাই কৰি আছিলে ভিডিঅ' কল, আৰু ভাবিলোঁ কি মই চেল্ফি মাৰোঁ।
itu mana mau ada blog bana sebelum itu sana penting kok kamu banyak kan apa lah mah itu ki moja doi itu doja lagi mah ya kana ka istilah itu tadi ada ya udah tuh saya dari jadi makan di situ lah betul itu mana ঘৰ looks আমাৰ মেডামে এনেকৈ মোবাইল টিপি বহি আছে আৰু আমাৰ একেতে দোকানৰ পৰা আহিলে আৰু এওঁ আমাৰ এইটো আৰু এইটো মোৰ হোম লুকস আহি মানে ৰেডি হৈ গ'লো হোম আৰু এইটো আমাৰ ডেকা এইটো একদম আমাৰ এওঁ একেতে চিনি পাইছে আৰু হয় এইটো ৰুমতে মানে হ'ব লাগিব চাগে যাম আৰু অলপ দেৰিকে অনলাইন আছো এতিয়া এইটো আমাৰ মেইন হেড মালিক মানে ঘৰৰ মালিক হেড বুঢ়ী এওঁ আমাৰ মাজুটো একেতে আমাৰ ধুনুটো